Hello guys, welcome. মই আছোঁ আপোনালোকৰ লগত কংকনা আৰু আপোনালোকে চাই আছে এডুটক আছাম ইউটিউব চেনেল। চ' আজিৰ ভিডিঅ'টোত আমি কথা পাতিম এটা ভকেশ্যনেল কোৰ্চৰ বিষয়ে, যিটো আছে শুৱালকুছি বুধৰাম মাধৱ সত্ৰাধিকাৰ কলেজত, আৰু এই কোৰ্চটো হৈছে এনিমেশ্যন এণ্ড গ্ৰাফিক ডিজাইন কোৰ্চ। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম এনিমেশ্যন এণ্ড গ্ৰাফিক ডিজাইন কোৰ্চটোত কি শিকোৱা হয়, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, কোৰ্চ ডিউৰেশ্যন, ফি ষ্ট্ৰাকচাৰ আৰু এডমিশ্যন প্ৰচেছ, লগতে কথা পাতিম হোষ্টেলৰ ফি ষ্ট্ৰাকচাৰৰ বিষয়ে আৰু এলিজিবিলিটি, আৰু শেষত আমি কথা পাতিম যে এই কোৰ্চটো কমপ্লিট কৰাৰ পিছত আপোনালোকে কি জবত এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু আজি যদি আপুনি প্ৰথমবাৰৰ বাবে চেনেলটোত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এই ধৰণৰ মই যেতিয়া আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহোঁ আপোনালোকে চাব পাৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনিমেশ্যন আৰু গ্ৰাফিক ডিজাইন কোৰ্চত কি শিকোৱা হয়। ফাৰ্ষ্ট থাকিব ফাণ্ডামেণ্টেলছ অফ ডিজাইন, য'ত শিকোৱা হ'ব প্ৰিন্সিপলছ অফ ডিজাইন, কালাৰ থিয়ৰী আৰু কম্পজিশ্যন। তাৰপিছত থাকিব এনিমেশ্যন টেকনিক্স, ইয়াত শিকোৱা হ'ব বিভিন্ন ধৰণৰ এনিমেশ্যনৰ ষ্টাইল, অৰ্থাৎ 2D আৰু 3D এনিমেশ্যন। ছফ্টৱেৰ প্ৰফিচিয়েঞ্চি, ইয়াত শিকোৱা হ'ব অলপ প্ৰফেশ্যনেল ছফ্টৱেৰ যেনে এডব ফটোশ্বপ, ইলাষ্ট্ৰেটৰ, আফটাৰ ইফেক্ট আৰু ব্লেণ্ডাৰ। তাৰপিছত থাকিব ষ্টৰি বৰ্ডিঙত শিকোৱা হ'ব স্কেটচেছ, প্লেনিংছৰ জৰিয়তে এনিমেশ্যনৰ প্লেনিং আৰু ভিজুৱেলাইজিং। টাইপোগ্ৰাফিত শিকোৱা হয় ফন্টছৰ বিষয়ে, টাইপফেচেছ আৰু কিদৰে ডিজাইনত টেক্সট ইফেক্টিভলি ব্যৱহাৰ কৰিব পাৰিম সেই বিষয়ে শিকোৱা হয়। ডিজিটেল ইলাষ্ট্ৰেশ্যন, ইয়াত শিকোৱা হ'ব ডিজিটেল টুলছসমূহ ব্যৱহাৰ কৰি কিদৰে আৰ্টৱৰ্ক বনাব পাৰি। ভিজুৱেল কমিউনিকেশ্যনত শিকোৱা হ'ব ভিজুৱেলছৰ জৰিয়তে কেনেকৈ ইফেক্টিভলি বাৰ্তা প্ৰেৰণ কৰিব পাৰি। প্ৰজেক্ট ডেভেলপমেণ্টত শিকোৱা হ'ব ফ্ৰম কনচেপ্ট টু এক্সিকিউশ্যন, মেনেজিং ডিজাইন প্ৰজেক্টছ এণ্ড ক্লাইণ্ট ৱৰ্ক। এলিজিবিলিটি ক্ৰাইটেৰিয়া, হায়াৰ ছেকেণ্ডেৰী পাছ ফ্ৰম এনি ৰেকগনাইজড ইউনিভাৰ্চিটি, অৰ্থাৎ যিসকলে কোনো ইউনিভাৰ্চিটিৰ পৰা 10+2 পাছ কৰিছে তেখেতসকলে এই কোৰ্চটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ছিট কেপাচিটি, মেক্সিমাম ছিট কেপাচিটি হৈছে 50। মেৰিট অনুসৰি ষ্ট্ৰিক্টলি নামভৰ্তি কৰোৱা হয় আৰু UGCৰ নিৰ্দেশনা অনুসৰি অনুসূচিত জাতি, OBC, শাৰীৰিকভাৱে অক্ষম শ্ৰেণীৰ বাবে ছিট সংৰক্ষণ কৰা হয়। কোৰ্চ ডিউৰেশ্যন, এনিমেশ্যন এণ্ড গ্ৰাফিক ডিজাইন কোৰ্চটোৰ ডিউৰেশ্যন হ'ব 3 বছৰ। এডমিশ্যন প্ৰচিডিউৰ, ষ্টুডেণ্টজন 10+2 পাছ হ'ব লাগিব ৰেকগনাইজড ইউনিভাৰ্চিটিৰ পৰা। যিসকল ষ্টুডেণ্ট ছেবা, AHSEC আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ থাকিব সেইসকলে এডমিশ্যনৰ সময়ত মাইগ্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিব। ডিগ্ৰী পৰ্যায়ৰ ছাত্ৰই নামভৰ্তি লোৱাৰ পূৰ্বে কলেজ কৰ্তৃপক্ষই আয়োজন কৰা কাউন্সেলিং ছেছনত উপস্থিত থাকিব লাগিব। চলিত বৰ্ষতকৈ আগতে পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ পৰা গেপ চাৰ্টিফিকেট জমা দিব লাগিব। এডমিশ্যনৰ সময়ত মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এজ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেটৰ অৰিজিনেল কপি লগত ৰাখিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে আবেদন পত্ৰৰ লগতে এতিয়া যিখিনি প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বিটৰ কথা উল্লেখ কৰিলোঁ সেইসমূহৰ ফটোষ্টেট কপি জমা দিব লাগিব, অন্যথা তেওঁলোকৰ প্ৰ-পত্ৰৰ নামভৰ্তিৰ বাবে বিবেচনা কৰা নহ'ব। এজন প্ৰাৰ্থীয়ে আবেদনৰ প্ৰ-পত্ৰ জমা দিয়াৰ সময়ত অভিভাৱকৰ স্বাক্ষৰ সহ অভিভাৱিকা ঘোষণাপত্ৰ অৰ্থাৎ গাৰ্জেন ডিক্লেৰেশ্যন ফৰ্ম জমা দিব লাগিব। ফিজ ষ্ট্ৰাকচাৰ, 9,500 বছৰি আৰু অন্যান্য ফিজ যেনে এডমিশ্যন ফিজ, টিউশ্যন ফিজ, কাউন্সেলিং ফিজ, ইউনিভাৰ্চিটিৰ ফিজ আদি এই চাৰ্টখনত দিয়া হৈছে, আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰে। হোষ্টেল এলিজিবিলিটি ক্ৰাইটেৰিয়া, হোষ্টেলসমূহৰ ছিট লিমিটেড হয় আৰু মেৰিট বেচিছত পোৱা যায়। কেৱল বাহিৰৰ ষ্টুডেণ্টছৰ বাবে এলিজিবল হয় হোষ্টেলৰ ছিটছ। চৰকাৰী ৰিজাৰ্ভেশ্যন ৰুলছ এপ্লিকেবল হয় হোষ্টেলৰ এডমিশ্যনত।
হোষ্টেলৰ ষ্টুডেণ্টে বেলেগ ষ্টুডেণ্ট বা বাহিৰৰ মানুহ ৰুমৰ ভিতৰত আনিব নোৱাৰিব। ষ্টুডেণ্টছে হোষ্টেলৰ ফাৰ্নিচাৰ মেজ প্ৰপাৰ্টি সাৱধানে ব্যৱহাৰ কৰিব লাগিব আৰু যদি বেয়া কৰে কোনো বস্তু তাৰ বাবে ফাইন ভৰিব লাগিব। হোষ্টেল কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ কোনো ধৰণৰ টকা পইচা হেৰুওৱা, জুৱেলাৰী আৰু নিজৰ সা-সম্পত্তি চুৰ হ'লে দায়ী নহয়। সেইকাৰণে কোনো ধৰণৰ মূল্যৱান সামগ্ৰী লগত নাৰাখিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। হোষ্টেলৰ এনুৱেল ফিজ হ'ব 10,000, য'ত ইনক্লুড থাকিব চিট ৰেণ্ট, ইলেক্ট্ৰিচিটি, মেইনটেনেন্স অফ ছাপৰ্ট আৰু মেছৰ ফিজ দৰকাৰ অনুযায়ী লোৱা হ'ব। এনিমেশ্যন এণ্ড গ্ৰাফিক ডিজাইন কোৰ্চটো কমপ্লিট হোৱাৰ পিছত জবৰ বাবে ক'ত এপ্লাই কৰিব পাৰিব। এনিমেশ্যন ষ্টুডিঅ'সমূহে ফ'কাছ কৰে ফিল্ম, টেলিভিছন আৰু ভিডিঅ' প্ৰগ্ৰেমছৰ ওপৰত। এডভাৰটাইজিং এজেন্সিসমূহত প্ৰয়োজন হৈ থাকে গ্ৰাফিক ডিজাইনাৰ, কেম্পেইনছৰ কাৰণে আৰু ডিজিটেল কণ্টেণ্টৰ কাৰণে। মিডিয়া কোম্পানীজ, টিভি নেটৱৰ্কছ আৰু অনলাইন প্লেটফৰ্মছত প্ৰয়োজন হৈ থাকে এনিমেটৰ্ছ আৰু গ্ৰাফিক ডিজাইনাৰ বিভিন্ন প্ৰজেক্টৰ কাৰণে। তাৰপিছত আহিব ফ্ৰীলান্সিং। পৰ্টফলিঅ' বনাই আপৱৰ্ক, ফাইভাৰ বা বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে যিবোৰৰ জৰিয়তে আপোনালোকে ফ্ৰীলান্সিং প্ৰজেক্ট ল'ব পাৰে। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক হেল্প কৰিব আৰু ভিডিঅ'টো ৰিলেটেড যদি কিবা কুৱেৰিজ থাকে তেনেহ'লে তলত কমেণ্টত সুধিব পাৰে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।